নমস্কাৰ বন্ধু বান্ধৱীসকল, চেনেল নতুন জীৱনৰ পাতনিলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আজি দোকান আহি পালোহি, আহিয়ে দোকানখন অকণমান চাফ চিকুণ কৰি ভগৱানৰ ওচৰত ধূপদালি জ্বলাই মই নিজৰ কাম আৰম্ভ কৰিম বুলি ভাবিছোঁ। আৰু কালি দেখিছিলে নহয়, কাপোৰৰ মেখেলাখন চিলাই হৈ গৈছিলে, চাদৰখন চিলাব পৰা নাছিলোঁ। আজি চাদৰখন চিলাই এইখন দেখিছেনে চাদৰখন, কাপোৰটো কিন্তু বহুত মৰম লগা। আমাৰ ওচৰৰে খুৰী এগৰাকীয়ে পঠিয়াইছে মোক এইবোৰ চিলাবলৈ, তেখেতৰ ল'ৰাৰ বিয়া আছে সেইকাৰণে। আৰু এইটো কাপোৰ দেখাব বিচাৰিছোঁ আপোনালোকক। এইযোৰ চাওকচোন, এইযোৰ মানে দহিটো কালি ৰাতিয়ে দিছিলোঁ। ইয়াত দহি গাঁঠি থাকিবলৈ মোৰ সময় নহয়, মানে কাপোৰ চিলাই থাকোঁতে সময় লাগিছে। দহিখিনি চাওকচোন, আপোনালোকে দেখিছে চুটি হোৱা যেন লাগিছে নেকি বাৰু? আৰু চিলাব লাগিব। আৰু এইকেইযোৰ কাপোৰে আজি চিলাম বুলি ভাবিছোঁ। কিমান দূৰ বাৰু চাই লওঁ বাৰু। আজৰিয়ে হ'ব পৰা নাই। এইখন চাদৰ অথনি দেখাইছিলোঁ যে এইখন সম্পূৰ্ণ হৈ গ'ল। আৰু যিখন মেখেলা কটনৰ আছিলে তেওঁ লৈ গ'ল, যিগৰাকী লগা আছিলে। এতিয়া এইযোৰ বৰ্তমান চিলাবলৈ আৰম্ভ কৰিছোঁ। চিলাই কৰাৰ পিছত দেখাম আপোনালোকৰ বিষয়ে। গোটেইকেইযোৰ কাপোৰ চিলোৱা হৈ গৈছে, কিন্তু তাৰ মাজতে এইযোৰ থাকি গ'ল। এতিয়া মানে বহু গধূলি হৈ গ'ল, আজি দোকানত লাইটো নাই, সেইকাৰণে ইমানতে সামৰিলোঁ। মোৰ ভিডিঅ'টো সামৰিলোঁ। আৰু যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব।